ছ'চিয়েল মিডিয়াত ভাৰত বিৰোধী মন্তব্য আৰু এজন পাখণ্ডৰ। এই পাখণ্ডজনক মঙলবাৰে নিশা আটক কৰে দলগাঁও আৰক্ষীয়ে। আটক হোৱা যুৱকজন দলগাঁও থানাৰ চকাৰ বস্তি গাঁৱৰ আব্দুল গফুৰৰ পুত্ৰ আজিউদ্দিন আহমেদ বুলি জানিব পৰা গৈছে। তোমাৰ একাউণ্টত দেখা গৈছে ইমান বেয়া বেয়াকৈ লিখা আছে, এইটো কিয় লিখিছে তুমি? ছাৰ মই লিখা নাই, এইটো কোনোবা বেলেগে হেৰি কৰি লিখিছে ছাৰ, মই লিখা নাই। কিন্তু তোমাৰ একাউণ্টৰ ওপৰত লিখা গৈছে। লিখা গৈছে মোৰ একাউণ্টটো মই চলোৱা নাছিলোঁ, পুৰণা একাউণ্টটো। সেই একাউণ্টটো মোৰ মানে বাদ দিয়া আছিলে, সেই একাউণ্টটো কোনোবা বেলেগ এজনে চলাই আছে। কোনে চলাই আছে? কোনে বা ছাৰ চলাই আছে, সি চলাই পেলাই মোক ফচালে তাৰমানে। তাতে পাছৱৰ্ড তোমাৰ লাগিব ন? ফেচবুকত পাছৱৰ্ড লাগিব। মোৰ ছেকেণ্ড হেণ্ড মোবাইল এটা আছিলে, মই বেচিলোঁ। সেই মোবাইলটোত ফেচবুক গোটেই আছিলে, মই তেনেকৈ বেচি দিলোঁ। আহিজুদ্দিনে ফেচবুকত পাকিস্তান জিন্দাবাদ, প্ৰধানমন্ত্ৰী মুৰ্দাবাদ লগতে কিছুমান ভাৰত বিৰোধী বিষয় প্ৰচাৰ কৰিছিল বুলি জানিব পৰা গৈছে। আহিজুদ্দিনৰ ফেচবুকৰ একাউণ্টত আছে পাকিস্তান আৰু বাংলাদেশৰ বহু সংখ্যক বন্ধু। যুৱকজনক দলগাঁও থানাৰ PAC নম্বৰ 6519 US 124A 5052 IPC ধাৰাত আটক কৰে দলগাঁও আৰক্ষীয়ে। যুৱকজনক বৰ্তমান দলগাঁও আৰক্ষীয়ে সোধা পোছা কৰি আছে বুলি জানিব পৰা গৈছে। আজি আমাৰ দলগাঁও থানা এলেকাত এজন যুৱক অৰেষ্ট কৰা হৈছে। তেওঁৰ নাম হৈছে আহিজুদ্দিন। আৰু তেখেতে ফেচবুকত কিছুমান পোষ্ট দিছিলে এগেইনষ্ট ইণ্ডিয়া এণ্ড পাকিস্তান জিন্দাবাদ বুলি তেওঁ পোষ্ট দিছিলে। আৰু তেখেতক আমি কৰেক্ট কৰিলোঁ আৰু ইতিমধ্যে তেখেতৰ ওপৰত এটা কেছ ৰুজু কৰা হৈছে, দলগাঁও PS কেছ নম্বৰ 65/19। আৰু তেখেতক আমি কাইলৈ ফৰৱাৰ্ড কৰিব লাগিব আৰু ৰিমাণ্ডত আনিম। আৰু কেছটো আমি ভালদৰে তদন্ত কৰি গোটেই কিবা যদি আৰু কিবা আছে ইয়াৰ পিছত কোনোবা মানুহ বেলেগ মানুহ কোনোবা থাকিব পাৰে, হয়তো গোটেইখিনি তদন্ত কৰি এইটো আমি পোহৰলৈ আনিম। দৰং আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰাখিছে ছ'চিয়েল মিডিয়াত। সাংবাদিকৰ আগত আৰক্ষী অধীক্ষকে জনাইছে যে অনুসন্ধান চলি আছে আৰু হয়তো বহু তথ্য পোহৰলৈ আহিব। দলগাঁৱৰ পৰা চাইফুল ইছলামৰ ৰিপৰ্ট, নিউজ 13 নৰ্থ ইষ্ট অসম।